শংকৰ সংঘৰ যি ৯২তম বাৰ্ষিক অধিৱেশন জোনাই চেমেণ্ট চাপৰিত হ'ব গৈ আছে। তাৰ বাবে আজি যিহেতু লাই খুঁটা স্থাপন কৰা হ'ব ইয়াত, তাৰ বাবে বিভিন্ন জেগাৰ পৰা ভকত বৈষ্ণৱ আহিছে বা মাতৃসভা আহিছে। তাৰ কাৰণে আজি অকণমান কিছু আপোনালোকক ভিডিঅ' বনাই কিনে কিছু দৃশ্য দেখাম বুলি ভাবিছোঁ। হয়তো প্ৰত্যেক জেগাতে আপোনালোকক কৈ কিনে একো দেখাব নোৱাৰিম, যিহেতু নতুনকৈ ব্লগ আৰম্ভ কৰিছোঁ। কথা ক'ব বৰ লাজ লাগে মানুহৰ আগত। তাৰ কাৰণে এতিয়া কিছুমান কথা কৈ লৈছোঁ। আপোনালোকক ভিডিঅ' ক্লিপ কিছুমান দেখুৱাম, আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। আমি বৰ্তমান নেশ্যনেল হাইৱে ৰোডৰ পৰা য'ত লাই খুঁটা স্থাপন হ'ব তালৈ বৰ্তমান খোজকাঢ়ি গৈ আছোঁ। এই আপোনালোকে চাব পাৰে মোৰ পাছফালে গোটেই ভকত বৈষ্ণৱ বা ভকল লাই খুঁটা স্থলীলৈ গৈ আছে, আৰু তাত গৈ আপোনালোকক গোটেইখিনি দৃশ্যসমূহ দেখুৱাই থাকিম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। কৃষ্ণ শৰণ ললে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জন্ম দিলে। এয়া দূৰ দূৰণিৰ পৰা অহা বাপ আই সমস্তই গাড়ীবোৰ ইয়াতে এনেধৰণৰ শাৰী শাৰীকৈ পাৰ্কিং কৰি থৈছে, আৰু আগলৈ গোটেই মানুহবোৰ লাই খুঁটা স্থাপন কৰা স্থলীলৈ গৈ আছে। কৃষ্ণ শৰণ ললে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জন্ম দিলে। যিসকলে প্ৰেৰণাত অংশগ্ৰহণ কৰিব তেখেতলোকক মানৱ শৃংখলাৰ ভিতৰত প্ৰৱেশ কৰিবৰ বাবে আমি ইয়াৰে গুহাৰি জনাইছোঁ। আমি খন্তেক পিছতে মানৱ শৃংখলাৰ ভিতৰত আমি নাহি য'ত ভেদা ভেদ বৰ্ণৰ অস্পৃশ্যতা আছে মাথো মানৱ প্ৰেম আৰু একতা। নাহি য'ত ভেদা ভেদ বৰ্ণৰ অস্পৃশ্যতা আছে মাথো মানৱ প্ৰেম। কৃষ্ণ ও মথুরা গায়, কৃষ্ণ ও মথুরা জাতি বৰ্ণ ভাষা ধৰ্ম নিবিচাৰি কুল য'ত মানৱ প্ৰেমে মূল। এয়া মহান আদৰ্শ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ। জয় জয় রাম জয় শ্রী রাম জয় সনাতন হরি হে। অনন্ত হাত শংকৰে জগত জুৰি জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি রাম নাম রত্ন বিহার জগতে
তলয় বৈকুণ্ঠ পুরী কৃষ্ণ যে গুৰুত্বপূৰ্ণ ক্ষেত্ৰত সমবেত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মহামান্য পদাধিকাৰবাদ পৰম সন্মানীয় প্ৰধান সম্পাদকবাদ অনুষ্ঠানস্থলীত সমবেত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সন্মানীয় মুখ্য উপদেষ্টাবাদ অনুষ্ঠানস্থলীত সমবেত সন্মানীয় উপপদাধিকাৰ যুটীয়া সম্পাদকবাদ আদৰণি সমিতিৰ সন্মানীয় সভাপতি সম্পাদক কাৰ্যকৰী সভাপতিবাদ সমবেত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন ক্ষেত্ৰৰ বিষয়ববীয়া জিলা পৰ্যায়ৰ বিভিন্ন বিষয়ববীয়া প্ৰমুখ্যে আজিৰ এই গুৰুত্বপূৰ্ণ ক্ষেত্ৰত সমবেত সমস্ত সুধীমণ্ডলীৰ প্ৰতি জয় জয়তে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তৰফৰ পৰা ভক্তিপূৰ্ণ সেৱাৰ প্ৰণিপাত নিবেদন কৰিছো। আদৰণি সমিতিৰ তৰফৰ পৰা আদৰণি সেৱাৰে সমস্তজনলৈকে সেৱা আৰু প্ৰণিপাত নিবেদন কৰাৰ লগে লগে আজিৰ এই গুৰুত্বপূৰ্ণ অনুষ্ঠানভাগিৰ শুভ আৰম্ভণিৰ পৰ্যায়টিলৈকে আমি আগবাঢ়িব বিচাৰিছো আৰু অনুষ্ঠানৰ প্ৰাৰম্ভণিতে আজিৰ এই পবিত্ৰ পৰমানন্দ এটা সমন্বয় ক্ষেত্ৰত পদাৰ্পণ কৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মহামান্য পদাধিকাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ সন্মানীয় আচাৰ্য শ্ৰীযুত কমলাকান্ত গগৈ বাপক আদৰণি সমিতিৰ তৰফৰ পৰা আদৰণি সেৱা আগবঢ়াবৰ বাবে আমি অনুৰোধ জনাইছো। কৃষ্ণ কৃষ্ণ হৰি ৰাম। আজিৰ এই পবিত্ৰ ক্ষেত্ৰত সমবেত হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পৰম সন্মানীয় প্ৰধান সম্পাদক শ্ৰীযুত বাবুল বৰা বাপজনা। আজিৰ এই শুভক্ষণত আদৰণি সমিতিৰ তৰফৰ পৰা আমি তেখেতক আদৰণি সেৱা আগবঢ়াবৰ বাবে আন্তৰিকতাৰে অনুৰোধ জনাইছো। কৃষ্ণ হৰি ৰাম। আজিৰ এই গুৰুত্বপূৰ্ণ অনুষ্ঠানটিত উপস্থিত হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পৰম সন্মানীয় মুখ্য উপদেষ্টা প্ৰাক্তন পদাধিকাৰ শ্ৰীযুত ভৱেন্দ্ৰনাথ ডেকা বাপজনা। আদৰণি সমিতিয়ে এই শুভ সময়ত তেখেতক ইয়াতে আদৰণি সেৱা আগবঢ়াবলৈ আগবাঢ়িছে। কৃষ্ণ হৰি ৰাম। আজিৰ এই গুৰুত্বপূৰ্ণ অনুষ্ঠানটিৰ কাৰ্যকৰী সভাপতি গ্ৰহণ কৰি আজিৰ এই শুভ সময়ত আমাৰ মাজত আহি উপস্থিত হৈছেহি শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰ স্থায়ী গুৰুগৃহৰ লাইখটাৰ স্থাপক আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি তথা স্থানীয় বিধায়ক সন্মানীয় শ্ৰীযুত ভুৱন পেগু মহোদয়। তেখেতকো এই শুভ সময়ত অনুষ্ঠানৰ মজিয়ালৈ আমি আন্তৰিকতাৰে স্বাগতম জনোৱাৰ লগে লগে আদৰণি সমিতিক আদৰণি সেৱা আগবঢ়াবলৈ আমি অনুৰোধ জনাইছো। আমাৰ মাজত উপস্থিত আছে শংকৰদেৱ সংঘৰ সন্মানীয় উপপদাধিকাৰ শ্ৰীযুত বসুন্ধৰ ডেকা বাপজনা। আমি সন্মানীয় উপপদাধিকাৰ বাপজনাক এই জনাইছো। উপস্থিত আছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পৰম সন্মানীয় যুটীয়া সম্পাদক ডাক্তৰ দুৰ্লভ পাঠক বাপজনা। তেখেতকো এই শুভ সময়ত আমি আদৰণি সেৱা জনোৱাৰ লগে লগে শৰতৰে ৰুদ্ৰোজ্জ্বল পুৱাত অসম অৰুণাচলৰ সীমান্তৱৰ্তী চেৰেন পথাৰৰ এই পৰমানন্দ এটা সমন্বয় ক্ষেত্ৰত সমবেত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সন্মানীয় মূলৰ বিষয়ববীয়াবৃন্দ বিভিন্ন জিলা শাখাৰ সভাপতি সম্পাদক প্ৰমুখ্যে বিষয়ববীয়া সমস্তকে আমি আদৰণি সমিতিৰ তৰফৰ পৰা আন্তৰিকতাৰে স্বাগতম জনাইছো। আৰু আমাৰ মাজত উপস্থিত আছে মলেন নাৰ্জাৰী উপসভাপতি আদৰণি সমিতি। তেখেতকো আদৰণি সমিতিয়ে সেৱা আগবঢ়াব বিচাৰিছে। আদৰণি সেৱা আমি তেখেতক আদৰণি সেৱা জনাবলৈ অনুৰোধ জনোৱাৰ লগতে এই পবিত্ৰ ক্ষেত্ৰত সমবেত সাংবাদিক বন্ধুসকল প্ৰমুখ্যে স্থানীয় জোনাই জিলাবাসী ৰাইজলৈ আমি সেৱা আৰু প্ৰণিপাত নিবেদন কৰি লাইখটা স্থাপনৰ পৰৱৰ্তী কাৰ্যসূচী হাত ধৰিবৰ বাবে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পৰম সন্মানীয় প্ৰধান সম্পাদক শ্ৰীযুত বাবুল বৰা বাপুলৈ সেৱা জনাইছো। কৃষ্ণ কৃষ্ণ জয় গুৰু শংকৰ সৰ্বগুণা কৰ যাকেৰি নাহিকে উপাম তোহাৰি চৰণ কৰেনো শত কোটি বাৰেক কৰোঁ প্ৰণাম বাৰেক কৰোঁ প্ৰণাম। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯২ সংখ্যক বাৰ্ষিক অধিৱেশন উপলক্ষে আজি পবিত্ৰ লাইখুটা স্থাপনৰ এই মুহূৰ্তত লাইখুটা স্থাপন আৰু অন্যান্য কাৰ্যসূচী অংশগ্ৰহণৰ বাবে আমাৰ মাজত উপস্থিত হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মহামান্য পদাধিকাৰ তথা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ আচাৰ্য কমলাকান্ত গগৈ প্ৰভুজনা। আমাৰ মাজত উপস্থিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মুখ্য উপদেষ্টা ভৱেন্দ্ৰনাথ ডেকা প্ৰভুজনা। আমাৰ মাজত উপস্থিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উপপদাধিকাৰ সন্মানীয় বসুন্ধৰ ডেকা বাপ। আমাৰ মাজত উপস্থিত এই অনুষ্ঠানৰ এই গুৰুত্বপূৰ্ণ অনুষ্ঠানৰ কাৰ্যকৰী সভাপতি তথা স্থানীয় বিধায়ক জনশিল্পী জননেতা সন্মানীয় ভুৱন পেগু ডাঙৰীয়া। আমাৰ মাজত উপস্থিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যুটীয়া সম্পাদক ডাক্তৰ দুৰ্লভ পাঠক বাপ, আদৰণি সমিতিৰ সন্মানীয় সভাপতি ডক্টৰ পেগু ডাঙৰীয়া,
পেগুবাব, সন্মানীয় সম্পাদক ডক্টৰ কমল গগৈবাব, সন্মানীয় কাৰ্যকৰী সভাপতি, উপসভাপতি, সহকাৰী সম্পাদক প্ৰমুখ্যে কৰি নিকটৱৰ্তী বহু জিলা শাখাৰ পৰা আহি উপস্থিত হোৱা সন্মানীয় বিষয়ববীয়াসকল, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় নেতৃবৃন্দ, বিশেষকৈ মূল কাৰ্যনিৰ্বাহকৰ সদস্য আৰু বিষয়ববীয়া সমস্ত, আই মাতৃ কল্যাণ সমিতি আৰু সেৱা বাহিনীৰ বিষয়ববীয়া সমস্ত, সাংবাদিক বন্ধুসকল আৰু আমাৰ স্থানীয়ভাৱে নিকটৱৰ্তী জিলা আৰু স্থানীয়ভাৱে এই অঞ্চলৰ পৰা উপস্থিত হোৱা লোকাৰণ্য হৈ পৰা এই সমন্বয়ৰ ক্ষেত্ৰত উপস্থিত হোৱা সন্মানীয় বাপ বান্ধৱ সমস্ত, এই মুহূৰ্ত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কাৰণে পবিত্ৰ আৰু গুৰুত্ব মুহূৰ্ত। এই মুহূৰ্ত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই ধ্বজা, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পতাকা সুনীল আকাশত উৰুৱাইহি 92 সংখ্যক অতিবাহিত কৰি 91 সংখ্যক অতিবাহিত কৰি 92 সংখ্যক বৰ্ষত ভৰি দিলে। আজি এই পবিত্ৰ লাইখুটা স্থাপন, যিখন চেৰেং পথাৰ, এই পথাৰত পবিত্ৰ লাইখুটা স্থাপন কৰা হ'ব আৰু চিমেণ্ট চাপৰি যি অঞ্চলত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পোনপ্ৰথমবাৰৰ কাৰণে অধিৱেশন অনুষ্ঠিত কৰিবৰ কাৰণে তেখেতসকলে সাহস কৰিছে আৰু জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে অৰুণাচলৰ পাদুদেশত অৱস্থিত এই অনুষ্ঠানটোৱে এটা জাকত জিলিকা আৰু অনন্য অনুষ্ঠানলৈ ৰূপান্তৰিত হোৱাৰ মুহূৰ্তত মই সমস্তজনৰ শ্ৰীচৰণত প্ৰতিপাত জনাইছোঁ আৰু আপোনাৰ সবৰ্তিলৈকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জনাই এয়া হওক আজিৰ এই পবিত্ৰ মংগলময় লাইখুটা স্থাপনৰ কাৰণে আমি অগ্ৰসৰ হ'বৰ কাৰণে আগবাঢ়িছোঁ আৰু সন্মানীয় পদাধিকাৰ বাপক আজি লাইখুটাৰ এই মাংগলিক কাৰ্যসূচী ৰূপায়ণ কৰিবৰ কাৰণে অগ্ৰসৰ হ'বৰ কাৰণে মই সন্মানীয় মুখ্য উপদেষ্টা, আদৰণি সমিতি কাৰ্যকৰী সভাপতি সম্পাদক, উপপদাধিকাৰ, যুটীয়া সম্পাদক আৰু মই নিজে এই কাৰ্যসূচী অংশগ্ৰহণ কৰিবৰ কাৰণে অগ্ৰসৰ হৈছোঁ। আপোনালোকে এই মংগলময় লাইখুটা স্থাপনৰ লগে লগে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আজিৰ পৰা দিনটোৰ পৰা আনুষ্ঠানিকভাৱে 92 সংখ্যক বাৰ্ষিক অধিৱেশনৰ কাৰ্যসূচী আৰম্ভ হ'ল। গতিকে এই কাৰ্যসূচী আপোনালোকে মনে প্ৰাণে এই অনুষ্ঠানটো সফল ৰূপায়ণ কৰিবৰ কাৰণে আজি আপোনালোকে যিটো দৃশ্য আপোনালোকে আমাক দেখুৱালে বা যি দৃশ্য আমি আৰু ৰাইজৰ যি উপস্থিতি, বিপুল ৰাইজৰ সঁহাৰিয়ে এই অনুষ্ঠানটো উদযাপন কৰাত আপোনালোকে সহায় সহযোগিতা কৰাৰ কাৰণে প্ৰশাসনিক বিষয়াৰ পৰা প্ৰমুখ্য কৰি সমস্তজনৰ শ্ৰীচৰণত প্ৰতিপাত জনাই লাইখুটাৰ পবিত্ৰ মুহূৰ্তলৈ মই সন্মানীয় পদাধিকাৰ, মুখ্য উপদেষ্টা, কাৰ্যকৰী সভাপতি, উপপদাধিকাৰ, যুটীয়া সম্পাদক আৰু আদৰণি সমিতিৰ সভাপতি সম্পাদক, যুটীয়া সম্পাদকসকলক অগ্ৰসৰ হ'বৰ কাৰণে আহ্বান জনাইছোঁ। আমাৰ এখন কৃষ্ণ শংকৰ গুৰু হৰিৰাম, জয় গুৰু শংকৰ সৰ্বগুণা কৰ যাতে নাহিকে পাম, তোহাৰী শৰণকো ৰেণু শতপতি বাৰ এক কলুপ নাম, বাৰ এক কলুপ নাম। পৰম শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মুখ্য পৰিচয় প্ৰমুখ কৰি প্ৰধান সম্পাদক, দ্বিতীয় সম্পাদক, পদাধিকাৰ আৰু কাৰ্যকৰী সমিতিৰ সভাপতি আৰু সম্পাদকে প্ৰমুখ কৰি আজি আমাৰ সকলোৰে কাৰণে এটা সৌভাগ্য দিন। আমাৰ অনুষ্ঠানটো ভাল কাৰ্যবিলাক ভাল আৰু নকৰে ইয়াকে মই আহ্বান জনাই এতিয়া প্ৰথমতে মই আৰম্ভ কৰিছোঁ সকলোৰে মুখামুখি আহ্বান কৰিছোঁ। আমি সকলোৱে একেলগে হৈছেনে পাৰিম সকলোকে পদাধিকাৰ বাবে আৰু আমি স্থাপন কৰিবলৈ গৈছোঁ। স্থাপন কৰাৰ মুহূৰ্তত সুন্দৰকৈ বহু ভাৱনা সকলে পুৰণি ভাতৃ দিব, আই মাতৃসকলে উৎসৰ্গিত কৰিব আৰু বাপসকলে হৈ দিব। পবিত্ৰ লাইখুটা স্থাপনৰ হ'ব সময়ত জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ।
উত্তৰে আকৌ এবাৰ গৈ লাই খুঁটাৰ এই পবিত্ৰ সমন্বয় ক্ষেত্ৰৰ পৰা জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ, জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ আমাৰ তাত হিলা কৰিলে নহ'ব নহয়, সেইগিলা হিলা কৰিব লাগিব। এইফালে আনিলে কেনেকুৱা হ'ব? এইফালে ভুলকৈ আনিছে সিফালে দিয়ক নেতা নিব নেতা নিব নেতা নিব নেতা নিব সুন্দৰভাৱে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পবিত্ৰ লাই খুঁটা ইতিমধ্যে সংঘৰ প্ৰাণ শ্ৰীমন্ত শংকৰদেৱ এতিয়া লাই খুঁটা স্থাপন কৰা হৈ গ'ল, সম্পূৰ্ণ হৈ গ'ল। আৰু এইবাৰ ইয়াতেই 92তম বাৰ্ষিক অধিৱেশনখন অনুষ্ঠিত হ'ব। আৰু ইপিনি এই আগলৈ নেশ্যনেল হাইৱেত 515 কাষতে লাগি আছে, তাৰ নিচে কাষতে এইবাৰ অধিৱেশনখন অনুষ্ঠিত হৈছে। গতিকে সকলো অসমবাসী ৰাইজ ইয়ালৈ আহিব বুলি কেনে আশা কৰিলোঁ। হেৰা অসমীয়া গুৰু শৰণ লোৱা, শংকৰকে গুৰু মানি হৰি গুণ গোৱা, শংকৰকে গুৰু মানি হৰি গুণ গোৱা। আৰু ভূগোল বিশ্ববিদ্যালয় আৰম্ভ জৰিয়তে চাৰ্টিফিকেট প্ৰদান কৰিবৰ কাৰণে গৈ আছোঁ। এই শাস্ত্ৰগৰাকী মূল আৰু বিভাগত এইসকল আমাৰ মাজতে লুকাই আছে। এই প্ৰতিভাসকলক আমি এখন চাৰ্টিফিকেট তেখেতসকলক প্ৰদান কৰি কনভকেশ্যন জৰিয়তে তেখেতসকলক দিয়াৰ লগে লগে আমাৰ যিবিলাক মহাবিদ্যালয় চলি আছে, যিবিলাক সংগীত বিদ্যালয় চলি আছে, সেই সংগীত বিদ্যালয়সমূহ আগবাঢ়ি যাবলৈ সক্ষম হ'ব। আজি আমাৰ ল'ৰাই এডুকেশ্যন ল'ব লাগে, বেংকৰ ওচৰলৈ যাব লাগে। এডুকেশ্যন লছ আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংগীসকলে 100 টকাৰ পৰা 1 লাখ